সামগ্ৰীত উপনিৰ্বাচনক লৈ শাসক বিৰোধীৰ মাজত দেখিবলৈ পোৱা গৈছে তৎপৰতা। শাসক বিৰোধীৰ আধাৰশিলা স্থাপনৰ ৰাজনীতি বৰ্তমান আৰম্ভ হৈছে। উপনিৰ্বাচনক লৈ মন্তব্য এতিয়া ডিপ্লুৰঞ্জন শৰ্মাৰ। উল্লেখ কৰিছে যে সামগ্ৰীত খেল আৰম্ভ হৈ গ'ল, আমি জিকিছো। খেলৰ 5-0 গলৰ ব্যৱধানত বিজেপি আগবাঢ়ি আছে। কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। প্ৰাক্তনত উল্লেখ নকৰাকৈয়ে সংখ্যালঘু অঞ্চলত কেইবাটাও আধাৰশিলা স্থাপন কৰাৰ কথা উল্লেখ কৰিছে ডিপ্লুৰঞ্জন শৰ্মাই। প্ৰথম কথা, আজিৰ দিনত ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত থকা বহু ব্যক্তি, ৰকিবুল হুছেইন ডাঙৰীয়াৰ যি পৰিয়ালতন্ত্ৰবাদ, তেখেতৰ যি ডেষ্ট্ৰাকটিভ পলিটিক্স, এই ডেষ্ট্ৰাকটিভ পলিটিক্সৰ প্ৰতি বিৰাগ হৈ পেলাই আজি ভাৰতীয় জনতা পাৰ্টীৰ যোগদান কৰিছে আৰু অসম গণ পৰিষদত যোগদান কৰিছে আৰু ৰকিবুল মুক্ত এখন সামগ্ৰী গঢ়িব বিচাৰিছে। প্ৰথম কথা। দ্বিতীয় কথা, গুণ্ডামী ভাৰতীয় জনতা পাৰ্টীয়ে নকৰে, জিতু গোস্বামী ডাঙৰীয়াই সুন্দৰভাৱে কৈ গৈছে। হোজাই, লাহৰীঘাট, ৰূপহী, ধুবুৰী, গোৱালপাৰাৰ পৰা গুণ্ডা আনি, কংগ্ৰেছী গুণ্ডা আনি ৰকিবুল হুছেইনে ভাবিছে 2016 চনৰ আগলৈকে তেখেতে যেনেদৰে কংগ্ৰেছৰ ভয় ভীতিৰ ৰাজনীতি কৰিছিল, এইবাৰো সেইটো ৰাজনীতি কৰিব। কাৰণ আজিৰ দিনত গোটেই অসমৰ 3,50,00,000 ভিতৰত আটাইতকৈ হতাশগ্ৰস্ত ব্যক্তিজনে হৈছে ৰকিবুল হুছেইন ডাঙৰীয়া। কাৰণ এইবাৰ ইলেকশ্যনত তেখেতৰ মৰমৰ পুত্ৰক জিকাব নোৱাৰে। সামগ্ৰী ৰাইজে তেখেতৰ পৰিয়ালতান্ত্ৰিক ৰাজনীতি আজিৰ দিনত প্ৰত্যাখ্যান কৰিছে। প্ৰথম কথা। তাৰ বিপৰীতে যোগাত্মক আৰু পজিটিভ পলিটিক্স সামগ্ৰী ৰাইজে বিচাৰিছে। ছেকেণ্ড কথা। থাৰ্ড কথা, হাৰিয়ানাৰ ইলেকশ্যনৰ ৰিজাল্টৰ পিছত, হাৰিয়ানা ইলেকশ্যনৰ ৰিজাল্টৰ দিনাখন আমাৰ হাতত তথ্য আছে, ৰকিবুল হুছেইন ডাঙৰীয়া ইয়াত বোম আনি থৈছিলে বিজেপি ঘৰত মাৰিবৰ কাৰণে। কংগ্ৰেছৰ মানুহক দি থৈছিলে বোম। মই একদম তথ্য সহকাৰে কৈছো, বিজেপি ঘৰত ফুটাব লাগিব, যিটো তেওঁলোকে আগতে কৰিছিল। হাৰিয়ানা ইলেকশ্যনত হাৰাৰ পিছত বহু কংগ্ৰেছৰ নেতাই মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে। ভাৰতবৰ্ষতো হেৰুৱাইছে, কংগ্ৰেছতো আজি আপুনি চাওক ভূপেন বৰাৰ মাত নাই। আপোনালোক সামান্য সংবাদ মাধ্যমৰ কৰ্মী, আপোনালোকে সোধক যে ৰকিবুল হুছেইন ডাঙৰীয়া, আপুনি যে বুকু ডাঙৰ ডাঙৰ কৰি হাৰিয়ানা ইলেকশ্যন জিকিম বুলি কৈ আছিল, হাৰিয়ানা ইলেকশ্যনত দেখোন আপোনালোকে ডাঙৰ 0 এটা গ'ল খালে, 0 এটা খালে। গতিকে আজিৰ দিনত কংগ্ৰেছ প্ৰত্যাখ্যিত, কংগ্ৰেছ হতাশগ্ৰস্ত। নিজৰ পুত্ৰক উদ্ধাৰৰ বাবে ৰকিবুল হুছেইন ডাঙৰীয়া 7-8জন MLA লৈ গোৱালপাৰা, ধুবুৰীৰ কংগ্ৰেছী গুণ্ডা আনি যি মিছন চলাব লৈছিল, তাক সামগ্ৰী ৰাইজে প্ৰত্যাখ্যান কৰিছে। মই পুনৰাই কৈছো, আগন্তুক উপনিৰ্বাচন ৰকিবুল হুছেইন কংগ্ৰেছ বনাম সামগ্ৰী ৰাইজৰ মাজত হ'ব। ৰকিবুল হুছেইন কংগ্ৰেছ, ৰকিবুল হুছেইনৰ পৰিয়াল বনাম সামগ্ৰী ৰাইজৰ মাজত হ'ব আৰু এই যুঁজত সামগ্ৰী ৰাইজ বিজয়।